হাগ্ৰামাতকৈও ডেঞ্জাৰাছ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনত আছে। হাগ্ৰামা যিমান দুখী হিমন্ত বিশ্ব তাতকৈ বেছি দুখী, মানে ভাগ বতৰা কৰি খাই আছিলা। আৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যোৱা চাৰে চাৰিটা বছৰ আপোনালোকে একেলগে চৰকাৰ চলাইছে। যদি হাগ্ৰামাই ভূমিৰ অধিকাৰ দিয়া নাই, আপোনালোকে কি ঘাচ কাটি আছিলে নেকি দিছপুৰত? লৈ বিজেপি আৰু BPF-ৰ যি মিত্ৰতা আছিলে তাৰ ওপৰত তেওঁলোক বান্দৰৰ পৰা আৰম্ভ কৰি বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ আৰম্ভ হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? না, আমি BTC যেতিয়া নমিনেশ্যন দিছে কেণ্ডিডেটবিলাকে চব দলৰ, সেইদিনা 17 বছৰ শাসন কৰা হাগ্ৰামাকে গালি পাৰিম বুলি ভাবিছিলোঁ। আমি সকলোৱে ঠিক ঠাক কৰিছিলোঁ যে বেয়া কাম যদি কৰিছে হাগ্ৰামাই কৰিছে, ভাল কাম কৰিছে যদি হাগ্ৰামাই কৰিছে BTCত আমি গালি পাৰিম বুলি ভাবিছিলোঁ। কিন্তু 1.5 মাহ আগৰ পৰা হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে যেতিয়া BTADত প্ৰচাৰ আৰম্ভ কৰিলে, তেতিয়াহে দেখিলোঁ যে হাগ্ৰামাতকৈও ডেঞ্জাৰাছ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনত আছে। সেইটো কংগ্ৰেছ আৰু AIDF বা অন্য দলে ক'বলগীয়া হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই আহি ইয়াত ক'লে যে হাগ্ৰামা মহিলাৰী দুৰ্নীতি কৰিছে, হাগ্ৰামা মহিলাৰী ভ্ৰষ্টাচাৰ কৰিছে, হাগ্ৰামা মহিলাৰী উন্নয়ন কৰা নাই বুলি যেতিয়া ক'লে, আৰু সেইকাৰণে হাগ্ৰামা মহিলাৰীক BTC ইলেকশ্যনৰ পিছত মই জেলত দিম বুলি ক'লে। তাৰপিছত হাগ্ৰামা মহিলাৰীয়ে ক'লে হিমন্ত বিশ্ব শৰ্মাকে জেলত দিব লাগে। তেনেকুৱা বাক বিতণ্ডা চলি থাকোঁতে এদিন হিমন্ত বিশ্বই ক'লে যে হাগ্ৰামা মহিলাৰীয়ে যি দুৰ্নীতি কৰিছে, সেই দুৰ্নীতিৰ কাৰণেই যদি হাগ্ৰামা মহিলাৰীক জেলত দিব লাগে, তেতিয়াহ'লে হাগ্ৰামাই ওলোটাই ক'লে যে আমাক 1000 কোটি টকা চৰকাৰে দিছে। তেতিয়া লগে লগে হাগ্ৰামা যেতিয়া ক'লে আমি 1000 নহয় আৰু বেছিকৈ দিছোঁ বুলি হিমন্তই ক'বলৈ আৰম্ভ কৰাৰ লগে লগে তাৰ পিছদিনা হিমন্ত বিশ্বই ক'লে আমি 1000 কোটি দিছোঁ, সেই 1000 কোটি টকাটো হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰি শেষ কৰিছে। হাগ্ৰামাই ক'লে 1000 কোটি আছিল আমাৰ, 600 কোটি দিলে, 400 কোটি হিমন্ত বিশ্বই পকেটত ৰাখিলে। তাৰ পিছদিনাই আকৌ এটা বিতৰ্ক হ'ল, হাগ্ৰামা মহিলাৰীক চোৰ বুলি ক'লে হিমন্ত বিশ্বই, আৰু হাগ্ৰামা মহিলাৰীয়ে ক'লে মই যদি চোৰ তেতিয়াহ'লে দাদা হিমন্ত ডাকাইত বুলি ক'লে। এই যে তেওঁলোকৰ বিতৰ্কৰ পৰা স্পষ্ট হ'ল যে যদি BTCত যি টকা পইচা নিছে, হাগ্ৰামা যিমান দুখী হিমন্ত বিশ্ব তাতকৈ বেছি দুখী। যদি হাগ্ৰামা মহিলাৰীয়ে প্ৰথম বছৰতে টকা দিওঁতে সেই টকা সৎ ব্যৱহাৰ কৰা নাই, ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত তুমি কিয় বছৰে বছৰে টকা দি আছিলা হাগ্ৰামা মহিলাৰীক? তাৰমানে ভাগ বতৰা কৰি খাই আছিলা। ভাগ বতৰা কৰি খাই থকাৰ কাৰণে তুমি বাৰে বাৰে টকা দি আছিলা। আজি তুমিহে প্ৰশ্নৰ উত্তৰ দিব লাগিব। তোমাক ৰাইজে উত্তৰ নিদিয়ে। তুমি কোৱা যদি উন্নয়ন হোৱা নাই, তাতে হাগ্ৰামাই যদি কৰা নাই, তেতিয়াহ'লে এতিয়াও 3টা মন্ত্ৰী কি কাৰণত আপোনালোকে ৰাখি থৈ দিছে? উন্নয়ন নকৰা, দুৰ্নীতি কৰা মানুহ। অকল সেয়াই নহয়, আপুনি কৈছে তাত ভূমিৰ অধিকাৰ দিয়া নাই, আমি আহিলে 1 মাহত ভূমিৰ অধিকাৰ দিম, আৰু আপুনি কৈছে সকলোকে সমানে চাকৰি দিম, ভাষাৰ অধিকাৰ আমি ৰাখিম। আৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যোৱা চাৰে চাৰিটা বছৰ আপোনালোকে একেলগে চৰকাৰ চলাইছে। যদি হাগ্ৰামাই ভূমিৰ অধিকাৰ দিয়া নাই, আপোনালোকে কি ঘাচ কাটি আছিলে নেকি দিছপুৰত? ঘাচ কাটি আছিলে আপোনালোকে। সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে তেওঁ কাম কৰা নাই, তেওঁক নাকি লগাব লাগিছিল আপোনালোক, আৰু আজি দুখ দিছে আপোনালোকে। আটাইবোৰ দুখ নন্দ ঘোষ কৰি হাগ্ৰামাৰ ওপৰত জাপি দি সাৰি যাব বিচাৰিছে। নহ'ব। BTADত ভাৰতীয় জনতা পাৰ্টীয়ে যি ৰাজনীতি কৰিব বিচাৰিছে, আপোনালোকৰ সান্দহ খোৱা তল পৰিব ইমিডিয়েটলি। 12 তাৰিখৰ পিছত আপোনালোকৰ সান্দহ খোৱা তল পৰিব। মই আশা ৰাখিছোঁ যে BTC ৰাইজে, ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে আমাক মেডাল লৰাব নোৱাৰে, বাৰে বাৰে কৈছে প্ৰত্যেক মিটিঙত। হিমন্ত বিশ্ব মেডাল লৰাব নোৱাৰে মানে কি? তাৰমানে কোনোবাই মাৰপিট কৰিব বিচাৰিছে নেকি? হিমন্ত বিশ্ব শৰ্মাই পুনৰ BTADত, শান্তিত থকা BTADখনত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে। হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টানৰ মাজত যি একেলগে থকাৰ প্ৰবৃত্তি, শান্তিৰে থকাৰ প্ৰবৃত্তিত এটা আহিছে পৰ্যায়লৈ, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অশান্তি সৃষ্টি কৰিব খুজিছে BTCত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি ৰাজনীতি কৰিছে কৰক, আমাৰ ক'বলগীয়া নাই, কিন্তু আপোনাৰ সতীৰ্থ হাগ্ৰামাই কৈছে BTC সম্পৰ্কে আপোনাৰ জ্ঞান শূন্য।
সঁচাকৈ ময়ো কৈছোঁ যে BTC সম্পৰ্কে BTCৰ জনগোষ্ঠী সম্পৰ্কে BTCৰ সমস্যা সম্পৰ্কে 20 দিনত আপুনি ইমান জ্ঞানী হৈছে যে অতি জ্ঞানী হোৱাৰ কাৰণে আপোনাৰ দলটোকেই আপুনি BTCত বিপদত পেলাব। তাক যিহেতু কালি ইস্তাহাৰ প্ৰকাশ কৰিলে 1500 কোটি টকাৰ পেকেজ ঘোষণা কৰিলে BTCৰ কাৰণে, কি ক'ব এই ক্ষেত্ৰত ইস্তাহাৰৰ ক্ষেত্ৰত? হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ পেকেজ নৰেন্দ্ৰ মোদীয়ে ফালি থৈ দিছে সাৰা ইণ্ডিয়াত। বিহাৰত 1,25,000 কোটি টকা আমি দিম বুলি কৈছিলে, চিঞৰি কৈছিলে, 1 টকা নাপালে বুলি কৈছে বিহাৰী মানুহে। এতিয়া চুক্তি হৈছিল এখন BTC চুক্তি অনুযায়ী, আৰু ইলেকশ্যন চুক্তি এখন হৈছিল হাগ্ৰামা মহিলাৰীৰ লগত বিজেপিৰ, যে 4.5 বছৰ আগতে ইলেকশ্যন চুক্তিত আছিলে কি 1,000 কোটি টকা হাগ্ৰামা খুজিছিল, পিছত 500 কোটিত এগ্ৰী হৈছে বিজেপিয়ে। 500 কোটি টকাত 300 কোটি টকাই দিয়া নাই, 200 কোটি টকা দিছে বুলি হাগ্ৰামা নিজেই কৈছে। এই 1500 কোটি টকা হিমন্তই কেনেকৈ দিব পাৰিব? 1500 কোটি টকা এই তেওঁলোকেতো 4.5 মাহ পিছত ভাঙাই যাব, তেওঁলোকৰ চৰকাৰে নাথাকে ইয়াত। ইস্তাহাৰখন ভুৱা নেকি বাৰু? ন ভুৱা মানে ভাৰতবৰ্ষৰ ইস্তাহাৰখন তেওঁলোকৰ ভুৱা। BTCটো অলপমান মানুহ, তাততো একেবাৰে ভুৱা নহয়, একেবাৰে ৰাম ফাঁকি দিছে তেওঁলোকে BTCৰ মানুহক তেওঁলোকৰ ইস্তাহাৰখন। বিজেপি নিজে আহিব নোৱাৰিব চৰকাৰ বিধানসভাত? নহয়, বিধানসভাত তেওঁলোকে নাহে, গতিকে বিধানসভাত আহিলে বিধানসভাই ৰাজ্য চৰকাৰে BTCক পইচা দিব পাৰিব। যদি চৰকাৰতে নাহে কাৰ মূৰৰ পৰা তেওঁলোকে পইচা দিব পাৰিব? দিব নোৱাৰে। মই সেইকাৰণে কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই আজি কুকুৰ, মেকুৰী, শিয়াল, বান্দৰ, চোৰ, ডাকাইত এই পৰ্যায়লৈ আনিছে। মোৰ দুখ লাগিছে। ভাৰতীয় জনতা পাৰ্টীত ৰাজ্যিক লেভেলতো বহুত সন্মানীয় দলীয় কৰ্মী আছে, তেওঁলোকে আজি নাক কোচাইছে হিমন্ত বিশ্বৰ এনেকুৱা বক্তব্য, এনেকুৱা কথা বতৰাত। গোটেই বিজেপি পৰিয়াল নাক কোচাইছে, চি হিমন্ত বিশ্বই আমাক খালে। সেই পৰ্যায় হিমন্ত বিশ্বই এই ৰাজ্যখনত আনি দিছে। আৰু এটা হিমন্ত হ'লে 50% ডুবালে বিজেপিক, আৰু এটা যদি হিমন্ত বিশ্ব হ'লহেঁতেন বিজেপিত 100% 2021 ইলেকশ্যনতে ডুবি শেষ হ'লহেঁতেন। প্ৰান্তীয় ইলেকশ্যন BTCত AIDF কংগ্ৰেছে আমি একেলগে নিৰ্বাচন খেলাৰ কথা আমি সিদ্ধান্ত লৈছিলোঁ 9 মাহ আগৰ কথা। এতিয়া সেই একে ৰাজনৈতিক দলবিলাকক লৈ পেলাই মহাজোঁটৰ কথা আছে, সেইটো সুকীয়া কথা। কিন্তু আমি 9 মাহ আগতে সেই সিদ্ধান্তটো লৈ আমি ফিল্ডত নামিছোঁ। 9 মাহ আগতে যিকেইটা ছিট জিকিম বুলি ভাবিছোঁ, আজিও সেইকেইটা ছিটে আমি জিকিম। আমাৰ ছিট না বিজেপিয়ে নষ্ট কৰিব পাৰে, না হীৰা হৰণীয়াৰ পাৰ্টীয়ে পাৰে, না BPF, না EPPL, কোনো নোৱাৰে আমাৰ ছিট নষ্ট কৰিব। আমি ডাবল ডিজিট এইবাৰ ছিট ল'মেই, আমি BTCত নিৰ্ণায়ক ভূমিকা ল'মেই। আপোনালোকে আচৰিত হ'ব, এইবাৰ কোনো এটা ৰাজনৈতিক দলে 9টা 10টাতকৈ বেছি ভোট নাপায়। মই আপোনালোকক আজিয়ে কৈ ছিট নাপায়। 9টা 10টাতকৈ অধিক আসন BPF, UPPL, BJP কোনো ৰাজনৈতিক দলে নাপায় তেওঁলোকে। আমি 2টা দল মিলাইহে ডাবল ডিজিট বুলি কৈছোঁ। বিধানসভাৰ ইলেকশ্যনত BPFৰ লগত এলায়েন্স হোৱাৰ সম্ভাৱনা আছে নেকি? সেইটোতো বহুত দূৰত আছে। হাগ্ৰামা মহিলাৰীক আমি বুজি পোৱা নাই। লাঠি মাৰিছে, গুৰি মাৰিছে, চৰ মাৰিছে, থাপৰ মাৰিছে হিমন্তই। হাগ্ৰামাই দেখোন একেবাৰে চাপ খাই আছে বিজেপিৰ লগত, বুজি পোৱা নাই। এতিয়াতো আমি কৈছোঁ সেইকাৰণে BTCত প্ৰমোদ বড়ো বি টিম হিচাপে কাম কৰিছে, হাগ্ৰামাও বি টি হিচাপে কাম কৰিছে। গতিকে মই সেইকাৰণে যোৱাকালি মিটিঙত কৈছোঁ 3টা কেণ্ডিডেট আছে, তিনিটা বিজেপিৰ কেণ্ডিডেট আছে। এটা BPF, এটা UPPL, এটা হৈছে বিজেপি নিজৰ পদুম ফুলত। এই ট্ৰেক্টৰত দিলেও বিজেপিৰে লাভ, নাঙলত দিলেও বিজেপিৰে লাভ, আৰু পদুম ফুলত দিলেতো বল্লে সিহঁতৰ। গতিকে ৰাইজক সাৱধান হ'বলৈ কৈছোঁ। এই যে ডুপ্লিকেট দুটা বিজেপিৰ মানে বি টিম আছে, হুঁচিয়াৰ তেওঁলোকৰ পৰা আপোনালোক। Republic News, impartial, authentic.